বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিলে আইটেক্স ডেজলাৰ ৰিয়েল কসমেটিক্স ফৰ ৰিয়েল পিপল। এই মেডামে মোৰ চাকৰি খাইহে এৰিব। ডিউটি ঠিকমতে কৰিব লাগিব, নহ'লে চাকৰি যাব মোৰ। অ' দাদা, মোৰ কিন্তু বৰ বেলেগকে সন্দেহ এটা হৈছে। মোৰো এতিয়া কিন্তু অকণমান সন্দেহ হ'ব ধৰিছে কিন্তু। মই সেইটো কথা কোৱা নাই, এই ৰাজু আৰু তই যে কথাটো পাতিলি সেইটোহে সন্দেহ হৈছে। অ' সেইটো কথা মানে এই ৰাজুহঁতৰ মানে ঘৰৰ কুকুৰটোৰ বেমাৰ, এতিয়া ডক্তৰে বোলে কৈছে কিডনীটো সলাব লাগিব। মোক মূৰ্খ পাইছ হা? ৰাজুহঁতৰ কুকুৰটোৰ বেমাৰ হ'ল আৰু তোৰ কিডনীটোৰ লগত কি সম্পৰ্ক আছে? বলচোন বল, এতিয়া এইবিলাক কথা পাতিব নালাগে বল। আৰে দুইটা খুচুৰা পইচা কোনফালে যায় হে? উপায় এনেই মাথাটো গৰম হৈ আছে, যি টি বকি নাথাকিবি। ধেমালি কৈছো বৌ, নিজৰ বুলি। এতিয়া ধেমালি কৰা সময় নহয়, যোৱাকালিৰ পৰা ঘৰত নাই, লগতে মোহনো নাই, আমি বিচাৰি ফুৰিছো। অ হয় নেকি? তই জান নেকি মানুহজন কলৈ গৈছে? মই কৰণে সুধিছে ন? কি ভাবিছ, জানা যদি কৈ দে আকৌ। বা ৰ'দডাল পুৰা খাওঁ খাওঁ মূৰ্তি ধৰি আহিছে ন? ৰ'দৰ কথা বাদ দে, মানুহজনৰ কথা ক। কোন? বলক। কলে? আহা, মোৰ পিছে পিছে আহক। কলমি আহক। কলগেটটো আছে নে নাই? আছে দে। নহয় আপুনি ভালকে নকয় কিয় কলে যাব? আৰে অপাৰেশ্যনত যাম বুলি কোৱা নাই নেকি মই? কিহৰ অপাৰেশ্যনত? এই ড্ৰাগছ আৰু আমছৰ ৰেকেটৰ কথা মেডামে কোৱাটো শুনা নাই নেকি? নহয় শুনিছো, কিন্তু আপোনাক অপাৰেশ্যনলৈ কোনে লগ ধৰিলে বা? কিয় লগ ধৰব লাগে? যাবা লাগে বুলি গম পালো, যাওঁটো মোৰ দায়িত্ব। এনেকে দায়িত্ব লোৱাজন দেখা নাই। তৰা মই তেনেকুৱা নকবিচোন, তই তেনেকুৱা কলি মোৰ বুকুটো ফাটি যায়। বা বুঢ়া কথা শুনা, মই আপোনাক কি মই কথা কলে যে আপোনাৰ বুকু ফাটি যায়, এইবিলাক কথা কলে মই ভাল নাপাওঁ দেই। তই ভুল বুজিছায়ে তৰা। মই কব বিচাৰিছো কি, তই BSFৰ ঘৈণী হিচাপে অপাৰেশ্যনত গেলে ভালহে পাব লাগে। ঠিক আছে দিয়ক, মই বাৰু উৎসাহ দিছো, আপুনি অপাৰেশ্যনলৈ যাওক, অপাৰেশ্যনলৈ গৈ শ্বহীদ হওক। জয় হিন্দ। ডাইৰেক্ট বুঢ়াটোক শ্বহীদে কৈ দিলা যে। শ্বহীদটো উঠাই লৈছোন তৰা মাই। ঠিক আছে উঠাই লৈছো বাৰু দিয়ক। থেংক ইউ, বেষ্ট অফ লাক। বেষ্ট অফ লাক আমাকে দিলে দেখোন। তাকে অবিতি, তুমি শ্বহীদ হবলৈ যাবা নেকি? এই নাপায়। কৃষ্ণ। মেডাম মই ৰেডি। কওক কেতিয়া ক'ত যাব লাগে? ক'ত যায় আপুনি? অপাৰেশ্যনত। কিহৰ অপাৰেশ্যন? আৰে ড্ৰাগছৰ অপাৰেশ্যন। এই ধুনীয়াকে তাতে বহি লওঁ, তাৰপিছত নালাগে, কৈ ইয়াতে ক। ৰাকেশ, মোৰ মানুহজন ক'ত আছে? কোন মানুহ? কেকেদা। কেকেদাকটো মই দেখা নাই। তই যদি দেখাই নাই তাতে নকলি কিয়? কিয় ইয়ালৈ লৈ আহিলি? বৌ ইমান ৰ'দ, তাত আমি ৰ'দত এইটো কথা কিয় পাতিম? ধুনীয়াকে বহি লৈ নিজৰ বুলি চাহ কাপ খাই লৈ পেলাই পাতো। ৰাকেশ ঐ দাদা, বলচোন বল। মুকু দাদা, আৰে চিঞৰিছে ঘটনাটোকে কৈ যাওকচোন। ঘটনাটো কি বাৰু? মুকু দাদা, ব্ৰেইনটো বেয়া হৈছে নেকি আপোনাৰ? কিয় ছাৰ, মইতো অপাৰেশ্যনতহে যাম বুলি কৈছো। হেৰি, আপোনাক কোনে ক'লে আমি অপাৰেশ্যনত যাম বুলি? যাবাতো লাগবই মেডাম, গতিকে মই আগুৱাই থাকো, আপোনালোকে পিছত আহিলে হ'ল। তাকে খাৰঘৰীয়া, আমি বিহু ফাংচন চাবলৈ যামতো, তেখেত আগত যাবগৈ, আগত গৈ চিট ৰাখি থব আমাৰ কাৰণে, নহয় জানো? আচ্ছা কলৈ যাব মেডাম, আৰু অপাৰেশ্যনটো ক'ত হ'ব? খাৰঘৰীয়া, এই মানুহজনক আপুনি যাবলৈ দিয়কচোন। কামৰ সময়ত যদি এনেকৈ নটংকি কৰি থাকে, আমি কামত কনচেন্ট্ৰেট কৰিম কেনেকে? বসুমতাৰী, আপুনি যাওকচোন, যাওক। ছাৰ, মই কিন্তু অপাৰেশ্যনত যাম বুলি ভাবি আছো, আপোনালোকেহে মোক যাবা দিয়া নাই। নাযাৰ কাৰণে কিন্তু মোক চাকৰিৰ পৰা খেদব নোৱাৰা দেই, মই কৈ দিছো। যাওক বুলি কৈছো নাই মই? ছাৰ। বাপৰে, কি মানুহ, পাগল কৰি দিব দেখোন আৰু বেছি দিন থাকিলে। ডিএসপি মেডাম আছেনে? আছে। এইখন দি দিবা। কোনে দিয়া বুলি কম? তোৰ বাপেৰে দিয়া বুলি কবি। চিনি পোৱা নাই, টেস্কি মাৰি বাপেকে দিয়া বুলি কম। খাৰঘৰীয়া,
আগৰ ড্ৰাগছ আৰু গাঞ্জাৰ কেছকেইটাৰ লগত এই প্ৰেজেণ্ট ড্ৰাগছ ৰেকেটৰ কোনো সম্পৰ্ক নাই। কিন্তু মেম আগৰ সেই কেছ কেইটা ধৰা অপৰাধীকেইজনক মাতি আনি আকৌ এবাৰ সোধ-পোছ কৰা যায় নেকি? ডেফিনেটলি কৰক। মেডাম আপোনালৈ এখন চিঠি আহিছে। কোনে দিছে? মই সোধোতে তোৰ বাপেৰে দিয়া বুলি কৈছে। এইবোৰ মানুহৰ সৈতে চাকৰিত কিয় ৰাখি থৈছে না আপুনি? কিয় মেডাম? যচোন য। Nonsense. নমস্কাৰ ডিএছপি লতা গাভৰু মেডাম। শুনিছো বৰ জোচ থকা ডিএছপি বোলে আপুনি। আমাৰ পিছত বোলে আপুনি বৰ বেয়াকৈ লাগিছে। আমি কোন সেইটো কোৱাই নাই। আপুনি এইকেইদিন ড্ৰাগছ আৰু ইলিগেল আৰ্মছৰ কেছটোত যে মাথা মাৰি আছে, আমিয়ে সেইবোৰ কৰি আছো। কিন্তু ধৰিব পাৰিব জানো আমাক? নোৱাৰে। বুঢ়া আঙুলি দেখুৱাইছো আপোনাক আৰু আপোনাৰ পুলিচ বাহিনীক। ইয়াতে আমি ঘাটি পাতি ব্যৱসায় কৰি আছো। চিটিৰ ভিতৰতো হ'ব পাৰে, বাহিৰতো হ'ব পাৰে, মানুহৰ মাজতো হ'ব পাৰে আৰু জংঘলতো হ'ব পাৰে। যদি দম আছে আমাক ধৰি দেখুৱাওক। চেলেঞ্জ কৰিছো আপোনালোকক, চেলেঞ্জ। আপুনি থানালৈ কিয় যাব লাগে? মোৰ কথাটো শুনকচোন। তাকেছো ইমান গৰমত মোৰতো নুচুপাবি, তই যাও। আৰে আপোনালোকে টেনচন কিয় লৈছে? মই আছো না। এই ৰাকেশ, তই আমাৰ কথাবিলাক গম পালিয়ে নহয়। পালো। বহুত টেনচনত আছো দেই আমি। কেকেইটা মোহনকহে উলিয়াই দিব লাগে। আৰে উলিয়াই দিয়াটো মোৰ চুটকিৰ কাম। তই কেনেকে উলিয়াবি? বাতি চালনা কৰি দিম, হাজিৰ হৈ যাব নিজৰ বুলি। ফুটুৱা চবে চব। আপুনি বৌক বুজাওক। মোৰ কেপাচিটিৰ কথা আপুনি বৌক বুজাই দিয়ক। এই বৈটো নুবুজিলে ময়ো তোৰ কথা বুজাত নাই। একে ঘৰ দুটা অবুজ হল দেই। এজন ল'ৰা আহি থানাৰ সন্মুখত এখন চিঠি দি থৈ গ'ল। কি নামটো সুধিব নোৱাৰিলে? নামটো সোধাটো বাদেই দিয়ক, কি মুখখনো মনত নাৰাখিলে। হেলমেট পিন্ধি আছিল মেডাম। হেলমেটটো থাপকে খুলি দিব নোৱাৰিলি? হ'ব এনে থাপকৈ খুলি দিয়া জনী। খুলিছোতো ছাৰ। এবাৰ কলেজলৈ গৈ থাকোতে বাইকত গৈ থকা ল'ৰা এটাই জোকাইছিলে, দৌৰি গৈ তাৰ হেলমেট থাপককে টানি দিলো। ভাওনা পাতিছো মই ইয়াত, ভাওনা পাতিছো। আউট, চব গেট আউট। কি আচৰিত কথাই, ৰাতিপুৱাৰ পৰা নাই। নাই, মোবাইলটো বন্ধ জানেনে? ক'ত গেল বাহি? তাকেইটো গম পোৱা নাই। ক'তবা মাল চাল খাই কৰি থকা নাইতো। বসুদা, আপুনি কি কথা কয় বাৰু? মানুহজন তেনেকুৱা বুলি ভাবিছে নেকি? ক'ত যাব পাৰে তেতিয়াহ'লে সি? বৌ এইকাৰণে কৈ আছো। আচ্ছা বাতিটো চলাই দিওঁ না? তোক একেবাৰে চৰত দাঁত এটাও নথমে, একদম পাগল চবে চব। বসুদা আপুনি বৌক বুজাওক। আপুনি বুজালে বুজিবও নিজৰ বুলি। কি কথা? চাওক দে, এতিয়া কেকেইটা মোহন এতিয়া নাই। মই ভাবিছো বাতিটো চলাই দিওঁ, তেওঁলোক ওলাই যাব। এতিয়া অভিভাৱকৰ এটা মানে হেৰি এটা লাগিব নে নালাগে, পাৰ্মিশন এটা, আৰু পইচা পাতিও কথা আছে ন। থানাত এনে টেনচন চলি আছে, মাথা গৰম কৰবা নাই ভিদে তই। থানাত কি টেনচন? এইখিনি সময়তে মেম আমাক খাটনিয়াৰক দৰকাৰ। তেওঁ শিলচৰ যোৱাটো দুদিনমানৰ কাৰণে পষ্টপন কৰিব নোৱাৰিনে? মাতক খাটনিয়াৰক, নালাগে শিলচৰ যাবলৈ। অ'কে মেম। ক'ৰ পৰা আহিব? তেওঁ কালি ৰাতিৰ পৰা ঘৰতে নাই। কি? হয়। এই অপাৰেশ্যনটো আমি টেক্টফুলি কৰিব লাগিব খাৰঘৰীয়া। য়েছ মেম। আৰু এই অপাৰেশ্যনটো আমি পুলিচি কায়দাৰে কৰিব নোৱাৰো, আমি বেলেগ কায়দা ইউজ কৰিব লাগিব। আৰু স্পেচিয়েলি এই অপাৰেশ্যনটোত যিখিনি মানুহ ইনভলভ থাকিব, তেওঁলোকৰ প্ৰেজেন্স অফ মাইণ্ডটো কিন্তু ভাল হ'ব লাগিব। যিকোনো টাইমৰ, যিকোনো চিটুৱেশ্যনৰ কাৰণে তেওঁলোকে সাজু হ'ব লাগিব। এইখিনি সময়তে মেম আমাক খাটনিয়াৰক দৰকাৰ। তেওঁ শিলচৰ যোৱাটো দুদিনমানৰ কাৰণে পষ্টপন কৰিব নোৱাৰিনে? মাতক খাটনিয়াৰক, নালাগে শিলচৰ যাবলৈ। অ'কে মেম। ক'ৰ পৰা আহিব? তেওঁ কালি ৰাতিৰ পৰা ঘৰতে নাই। কি? হয়।
চোৱাচোন কি সময়ত কি ঘটনা ঘটিল। তাকে ইফালে কেকেটা নাই, ইফালে চিঠি দি থানালৈ ধমকি আহিছে। ধমকি দিয়াটোকতো ধৰিমেই, লগতে কেকেটাকো উদ্ধাৰ কৰি আনিম। ইমান সহজ পাইছা? মাথাই কাম কৰা নাই অ'। মই আছিলো তোমাৰ কিডনী ধান্দাত, হৈ গ'ল আকৌ কি ঘটনা। কিডনী ধান্দা মানে? মই কি বেয়া খাব নালাগে? হেই, সেইটো বুজিছো মুকু দাদা, কিন্তু গানৰ লগত কিডনীৰ কি সম্পৰ্ক? সম্পৰ্ক আছে। কিয়, কিডনীৰে গান গায় নেকি? অ, গাবও পাৰে বুজিছা, লতাজিয়ে বোলে কিডনীৰেও গান গাইছিল। বাকলি তুমিও মনে মনে থাকাচোন। সেয়া অ'কে, থেংক ইউ। মেডাম, খাটনিয়াৰ শিলচৰ যোৱা নাই। তেনেহ'লে ক'লৈ গ'ল তেওঁ? বাইদেউ কোনোবাই কৰবাত মাৰি পেলাই ধৰা নাইতো। তেনেকে কিয় ভাবিছে? যিমানে সময় গৈছে মনলৈ বেয়া বেয়া চিন্তাবোৰ আহি আছে। মেডাম, এইখিনিতে কথাষাৰ মন কৰিব। কথাষাৰ শুনিহে ৰ'ব নোৱাৰি ভিতৰলৈ সোমাই গুচি আহিলোঁ। মানে শুনিলোঁ বাহিৰতে কোনোবা দুজন মানে বোলে চিঠি এখন দি থৈ গৈছে। আমাৰ থানাৰ মানুহক চেলেঞ্জ কৰিবলৈ তেওঁলোকে ইমান সাহস পালেনে? সিহঁতক ধৰিব লাগিছিল দেই, নিজৰ বুলি কৈছোঁ। হ'ব, তই এতিয়া যা। মেডাম, বাহিৰলৈ অকণ আহিব নেকি? কিয়? কিবা কেছ এটা সম্পৰ্কে কথা এটা আছিল। ইয়াতে ক। ছাৰ প্লিজ। মানে আপোনাকক তো ক'ম, আগতে মেডামক তো কৈ লওঁ। মেডাম আহক বাহিৰলৈ এপাক। আহিছো, ব'ল। আহক। মেডাম, মানে তোৰ ছাৰক কোৱা নাই? ছাৰ মানে গড় আহিব যে। কথাটো ক। তাকে মানে ৰাম, পাতনি মেলি থাকিব নালাগে, ডাইৰেক্টলি মোৰ কথাটো ক। আজি চিঠিত দি যোৱা ল'ৰাকেইটা আৰু কেইকেইটা মোহৰত মই সকলোকে উলিয়াই দিব পাৰোঁ। আপুনি মাত্ৰ পাৰ্মিশ্যনটো দিব লাগে। কিহৰ পাৰ্মিশ্যন? বাতি চালনা কৰি মই চব উলিয়াই দিম। আপুনি মাত্ৰ পাৰ্মিশ্যনটো দিয়ক, মই ছাৰক ক'ব নোৱাৰোঁ। বাতি চলোৱাৰ পাৰ্মিশ্যন লাগে? হয়, হয়। হা? বাতি চলোৱাৰ পাৰ্মিশ্যন লাগেতো? মই বাতি চলাব বিচাৰিছিলোঁ, মেডামে উল্টাই মুখে চলাই দিলে। কি হ'ল? ঐ, কি হৈছে? কি হৈছে তোৰ? ননচেন্স। ড্ৰাগছ আৰু ইলিগেল আৰ্মছৰ ৰেকেট, আজি দি যোৱা চিঠিখন আৰু খাটনিয়াৰ নাইকিয়া হোৱা, এই গোটেই কথাখিনিৰ মাজত এটা লিংক আছে। ছাৰ, মানুহজন জীয়াই আছেনে? ঘূৰি আহিবনে? ক'ত বা আছে? কি বা কাহিছে? হে প্ৰভু, মোৰ হীৰৰ সেন্দুৰখন বচাই ৰাখিবা। কেকে কোনোবা উপহৰণ কৰিছি, ইহঁতে আহিও যদি মোক ইয়াৰ পৰা উপহৰণ কৰি লৈ যায় তেতিয়া? তাৰমানে মই আপোনাৰ চিকিউৰিটি হৈ ইয়াত বহি থাকিব লাগে? সেইটোৱেতো, তোৰ চেহেৰাটো তাগৰা না। তই ইয়াতে বহি থাকলি মোৰ টেনচন ফ্ৰী। ইহঁতে সোমাবা হা নাপাব, তেতিয়া মোৰ লাইফ ছেফ। বাকলি, ছোৱালী মানুহ এজনী ভৰসাত আপুনি ভিতৰত ডিউটি মাৰি থাকিব? লাজ নালাগে আপোনাৰ? তাত মেখেলা পিন্ধক, যাওক। এই সুভাষদাৰ নামবিলাক কিন্তু ধুনীয়া হয়। এই ৰাজ্যখন আকৌ কোন আহে? কিডনেপাৰো হ'ব পাৰে। দুৱাৰ খোলা আছে। আৰে, দুৱাৰ খোলা, মানুহটো ক'ত গ'ল? এই বুঢ়া, কি কৰি আছে? কাম কৰি আছো। তাত বেঞ্চখন কিয় ৰাখিছে আকৌ? তোক বহাৰ কাৰণে। মই আকৌ তাত কিয় বহিম? আৰে বাবা। বসুদা, বাবা নহয়, বাবা ল'ৰা মানুহক কয়। অকে অকে, বাবি বুলি কলো দে। আকৌ বাবিটো কি বস্তু আকৌ? আৰে বাবাৰ স্ত্ৰীলিংগ। বাবাৰ স্ত্ৰীলিংগ বাবি? অ। তই অকণো বেয়া নাপাবি দেই। কিয় বেয়া নাপাম? সেই যিডাল লাঠি দি মাথাত মাৰিব ওলাইছিল নহয়। এতিয়া মাৰিব ওলাইছিলো, বেলেগ বুলিহে। বেলেগ মানুহ আহিলে তাৰমানে আপুনি লাঠি দি কোবাব? নহয়, তোৰ কথাটো বুজা নাই। তোৰ শুনচোন,
জোঁৱাই ঘৰখনত নাই আৰু ইমান ৰাতিখনতো আহি ওলাইছ ঘৰখনৰ নিৰাপত্তাৰতো এটা কথা আছে ন আপুনি তাৰমানে ঘৰখন নিৰাপত্তা দি আছে আগতে বচোন বৌ মানে কথাটো কি হৈছে জানা আৰে কি খে 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 হাঁহি মৰছা অসমীয়া ব্যাকৰণে সলাই পেলালে মই নাহাঁহি কি কৰিম বাৰু হাঁহি লাভ নাই এই বেঞ্চ পাৰি দিছো ইয়াত আৰামত বহি ডিউটি কৰি থাক নহয় ইয়াত কিয় ডিউটি কৰিব লাগে মই ভিতৰত থাকিম তই ইয়াতে বহি ডিউটি কৰি থাক আচ্ছা মই ইয়াত কষ্টত বহি ডিউটি মাৰি থাকিম আৰু আপুনি ভিতৰত আৰামত ডিউটি মাৰি দিব মই আৰামত নাথাকো নহয় ভিতৰত মই ডিউটি কৰি থাকিম তই ইয়াতে বহি ডিউটি কৰি থাক কি কাৰণে মই ইয়াত বহি থাকিম কথাবিলাক বুজি নাপায় চা কেকেক কোনোবা উপহৰণ কৰিছি ইহঁতে আহিও যদি মোক ইয়াৰ পৰা উপহৰণ কৰি লৈ যায় তেতিয়া তাৰমানে মই আপোনাৰ চিকিউৰিটি হৈ ইয়াত বহি থাকিব লাগে সেইটোৱেতো তোৰ চেহেৰাটো তাগৰা না তই ইয়াতে বহি থাকলি মোৰ টেনচন ফ্ৰী ইহঁতে সোমাবা হা নাপাব তেতিয়া মোৰ লাইফ ছেফ পাকলি ছোৱালী মানুহ এজনী ভৰসাত আপুনি ভিতৰত ডিউটি মাৰি থাকিব লাজ নালাগে আপোনাৰ তাত মেখেলা পিন্ধক যাওক আপুনিতো বৰ মানুহ ঘৰত চাগে মেখেলা নাই বুকুত দখনা মাৰি থাকক যাওক বদমাছ ছোৱালীটো কি দখনা পিন্ধা কথা কৈ গেলে মোক এই ইমানকে হাঁহিবৰ কাৰণে তোৰ কি হলো আৰে আপুনি যিটো কথা কৈছি আহিবই লাগিব নকে থাকিব নোৱাৰি এনেই ঘৰৰ পৰা মানুহ এটা নাইকিয়া হৈ আছে মাথা গৰম হৈ আছে টেনচনত সেইকাৰণে হাতত আকৌ লাঠিডাল আছে ঐ সেই টেনচনৰ কাৰণে হাতত লাঠি লৈ থাকিব লাগে তো যদি মোক কোনোবা অপহৰণ কৰিব আহে এই লাঠিৰে মাৰি মাথা ফালি পেলাম এনে একেবাৰে তাক কোনোবাই অপহৰণ কৰিবলৈ আহিব আৰে জোৱাইক কোনে অপহৰণ কৰিলে তাকেইতো ভাবিছো মানুহজন বা ক'ত আছে কি বা খাইছে ক'ত বা কি কৰি আছে কিবা এটা কৰচোন দাদা হেল্ল' এই নম্বৰটো নাই মেডাম আমি এইটো নম্বৰত কোনো লোকেশ্যন ট্ৰেক কৰিব পৰা নাই এইটো ছেটেলাইট ফোন হয় আৰু আমাৰ ফালৰ পৰা কল কৰাৰ কোনো অপশ্যন নাই আকৌ এবাৰ ফোন আহিলে আমি ট্ৰেক কৰিব পাৰিম কিন্তু কেতিয়া ফোন আহে তালৈ আমি বাট চাব লাগিব তেওঁলোকে তাৰমানে ছেটেলাইট ফোন ইউজ কৰিছে খাৰঘৰীয়া এইটো ষ্ট্ৰং ৰেকেট য়েছ মেম ঐ কবিনে না কবিনে না মোৰ জেগাত কিয় আহিছিলি এইবোৰ কাৰ মুণ্ডটো কৈছ মই ঘূৰি ফুৰি এইখিনি পালোহি নিজে গম নাপাওঁ ঐ তই কোন ক তোৰ চকু উলিয়াই আনিম তই কোন ক তাৰমানে তহঁত পুলিচ